নমস্কাৰ সকলোকে। ৰ'ব ভয় নাখাব। মাতষাৰ শুনি চাগে ভাবিছে আজি বন্তিতা ঈশানৰ ঠাইত কোন আহিল। মই কৈ দিছোঁ শুনক, মই হৈছোঁ আপোনালোকৰ সকলোৰে মৰমৰ বন্তিতা ঈশানৰ একমাত্ৰ জীয়ৰী ঐশ্বৰিকা। আজিৰ এই ভিডিঅ'টি মই আপোনালোকৰ মাজলৈ আগবঢ়াই নিম। এতিয়া হয়তো ভাবিছে আমি ক'লৈ গৈ আছোঁ। আমি গৈ আছোঁ গুৱাহাটীৰ অভিমুখে। সেইটো সময়ত আমি এনেকৈ ইউটিউবত ভিডিঅ' আপলোড কৰাৰ কোনো তেনেকৈ কথা নাছিল, কোনো পৰিকল্পনা নাছিল, কিন্তু আমি এনেই ফূৰ্তিতে ভিডিঅ' বনাইছিলোঁ। আৰু চাওক, মই এফালৰ পৰা আপোনালোকক চিনাকি কৰাই যাম। এয়া হৈছে সকলোৰে মৰমৰ বন্তিতা ঈশান, এয়া হৈছে আমাৰ চুনু। কোন পাছত কম। আৰু এফালে বাহিৰৰ ভিউটো দেখুৱাবলৈ চেষ্টা কৰা হৈছে। আৰু চুনুৰ কাষত আছে টিকু। আৰু চাই গৈ থাকক, এয়া হৈছে মাৰ কাষত মোৰ ভাইটি। আৰু হৈছোঁ ক'ত মই, চুনু। আৰু এইফালে হৈছে আমাৰ খুৰী আইতা আৰু তাৰ কাষত মামুবা। আমি সেই আমাৰ ভাইটি। আৰু এইফালে আমি চাহ খাবলৈ লৈছোঁ। আহি গ'ল আমাৰ গৰম গৰম চাহ, লগত দিছিল পফ নামৰ এটা বিস্কুট। এয়া আপোনালোকক দেখুৱাবলৈ লৈছোঁ। এয়া এনেকৈ আমি সন্ধিয়াৰ চাহকাপ গ্ৰহণ কৰিম। এতিয়া মানুহজন হৈছে মোৰ দেউতা, তাৰ কাষত খুৰা ককা, আৰু এইজন হৈছে কোনোবা নাজানো। আৰু এয়া খাই আমি পূৰা মস্তিকে গৈ আছোঁ। আৰু এয়া চব ওপৰৰ পৰা। মই এয়া ওপৰত উঠিলোঁ বহুত কষ্টৰ মূৰত দেই। সকলোৰে মায়ে কৈছে নুঠিবি পৰিবি, দেউতাই কৈছে পাৰিবি উঠ। আৰু অৱশেষত মই যেনিবা উঠিব পাৰিলোঁ। আৰু মোৰ ফূৰ্তি কি নাচাবা। আৰু এয়া ষ্টেচন। আৰু শুয়া ভাইটি অকণমানিকে, এয়া মই মোবাইল টিপি আছোঁ। আৰু ইজনী টিকু মন মাৰি কৈ আছে। আৰু এয়া আছে মামুবা, এয়া মা। আৰু এয়া হাঁহি ওলাই গ'ল টিকুৰ মুখত। এতিয়া সকলোবোৰ বিশ্ৰাম। প্ৰথমতে সকলো এক্সাইটেড হৈ আছিলে বাহিৰ চাবলৈ, কিন্তু আমাৰ ঘৰৰ মানে আছিলহি। গতিকে সেইকেইদিন আমাৰ ককাৰ সকাম চলি আছিল। গতিকে সকলো ভাগৰ ইয়াতে মাৰি লৈছে সকলোৱে। আমি ককাৰ ভোজৰ পাছদিনাখনি এয়া যাত্ৰা কৰিছোঁ গুৱাহাটীলৈ। বহুত কষ্ট। আৰু এয়া হৈছে মেইন জেগা, অৰ্থাৎ এই যে স্কুলখন দেখিছে তাতে মই সোমাই আছোঁ। আৰু এইফালে মা, ভাইটি, দেউতা সকলোৱে অপেক্ষা কৰি আছে যে মই কেতিয়া ওলাম। কাৰণ তেতিয়া ইমানেই বেছি গৰম। গুৱাহাটীততো কথাই নাই, ইমানেই ৰ'দ। আৰু হাবিয়ে বননিয়ে এনেকৈ বহি আছে মানে। তাৰ পাছত আমি তাৰ পাছদিনাখনি আহিলোঁ। আৰু এতিয়া গৈ আছোঁ কামাখ্যা মা মন্দিৰ ভাগৰ অভিমুখে। এতিয়া আপোনালোকে দেখিব আমি কেনেকুৱা দুৰ্গম বাটেৰে অতিক্ৰম কৰিম। এয়া মা কৈ আছোঁ। পাহাৰৰ এঢলীয়া বাট, আৰু আমাৰ কাৰোৰে অভ্যাস নাই এনেকুৱা বাটত খোজ কঢ়া। আমি হৈছোঁ সমতল ভূমিৰ মানুহ। গতিকে আমাৰ মানে বিশেষ কোপে ক'বলৈ ভাষা নাই। আৰু এয়া মই গৈ আছোঁ। মানে অকণমান দূৰ পাহাৰত উঠিলেই ইমানেই বেছি ভাগৰ লাগে আৰু যাবলৈ শক্তি নাথাকে। হ'লেও আমি মা কামাখ্যা দৰ্শন কৰিবলৈ আমি শ্বৰ্টকাটেদি গৈছিলোঁ। গতিকে গৈ আছোঁ। এয়া মা আৰু মাৰ চেণ্ডেল। বলক গৈ থাকক আমাৰ লগে লগে, চাওঁচোন কি হয়।
এইজনী হৈছোঁ মই। এয়াতো বহুত ভাল ৰাস্তা। ইয়াৰ পাছত আপোনালোকে দেখিব কিমান দুৰ্গম পথেৰে আমি গৈছিলোঁ। নিজৰ জীৱনটো কেনেকৈ বাচিলে এতিয়া ভাবিলে ভয় লাগে। এয়া দেখিছেনে কিমান বেছি ধুনীয়া পৰিৱেশ। যিমান কষ্ট কৰি ওপৰলৈ যাব সিমান ধুনীয়া পৰিৱেশ পাব। ওপৰত আকাশ, তলত গোটেই চহৰৰ মানুহ আৰু মাজত আমি, লগত গোটেইবোৰ সেউজীয়া। হয়নে? ভাবিলেই বহুত বেছি ভাল লাগে। আমি গৈ আছোঁ এনেদৰেই, সুদূৰত পাহাৰ, সেউজীয়া সেউজীয়া সেউজীয়া। আৰু এয়া হৈছে মা। ইমান ধুনীয়া পৰিৱেশ আৰু ফটো নমৰাকৈ আপুনি কেনেকৈ আহে? গতিকে মাকো দিলোঁ 2 কপিমান ফটো তুলি। এয়া মা গৈ আছে, আমি গৈ আছোঁ। চব ইমান বেছি ধুনীয়া পৰিৱেশ। আপোনালোকে অনুমান কৰিব পাৰিছেনে আমি কিমান বেছি ওপৰত আছোঁ? এয়া মা টাইটানিক পজ। ওপৰত নীলা আকাশ আৰু সেউজীয়া। কৈ আছোঁ, এয়া চাওকচোন আমি কিমান ওপৰলৈ, সেই ৰাস্তাটো দেখিছেনে? তেনেকুৱাকৈ উঠি আহিলোঁ। এতিয়া ফটো পৰ্ব শেষ কৰি আকৌ আমি আৰম্ভ কৰিলোঁ আমাৰ যাত্ৰা। এয়া আমাৰ মায়ে ভিডিঅ' কৰি কৰি গৈ আছে আৰু আগত ভাইটি, দেউতা আৰু খুৰা ককা। আপোনালোকো গৈ থাকক আমাৰ লগত। গৈ আছোঁ গৈ আছোঁ গৈ আছোঁ। আমি এতিয়া মানে তলৰ পৰা একদম ওপৰলৈ আহিলোঁ আৰু এতিয়া আমি আকৌ তললৈ যাম। তললৈ গৈ পেলাই আমি সেই কামাখ্যা মাৰ মন্দিৰ ভাগ দৰ্শন কৰিব পাৰিম। আৰু ইয়াৰ মা দেখিছেনে আহি আছে খুজুকৈ। এতিয়া আমি এনেকৈ তললৈ গৈ আছোঁ। এয়া দেখিছেনে আমি এতিয়া এইখিনি নামিবলৈ আমাৰ মাৰ অলপ ভয় লাগিছে আৰু আমাৰ দেউতাই মাক অকণমান সহায় কৰি দিছে। সহায়ৰ হাত আগবঢ়াইছে আৰু মোকো কৈছিলে হাত দিবলৈ, কিন্তু মই হৈছোঁ ইণ্ডিপেণ্ডেণ্ট ওমেন। অ'কে, সেইবোৰ একো নহয়, মই পাৰিলোঁ নামিব। আৰু দেখিছেনে এইখিনি আমি পাবগৈ লাগিব। গতিকে আৰু কিমান দূৰ যাবলৈ আছে আৰু এইখিনি পাৰ হ'ব আমাৰ আচল দুৰ্গম যাত্ৰা। চাই থাকক, আহি থাকক। কিন্তু এটা কথা নক'লে মানে ক'বই লাগিব এটা কথা, যে ইমান বেছি ধুনীয়া পৰিৱেশ মানে চালে চাই থাকিবলৈ মন যায়। ফটো নোতোলাকৈ থাকিব নোৱাৰি, ভিডিঅ' নোতোলাকৈ থাকিব নোৱাৰি। আৰু ই আমাৰ ভাইটি পষ্টি ৰেডি, তাকো ফটো মাৰিবলৈ লাগে। আৰু সেয়াই আমি অকণমান ৰৈছোঁ। এইখিনিত ইমান ভাগৰ লাগিছিলে, ভৰি চৰি বিষ হৈ গৈছিলে। মানে আমি ভাবিবলৈ বাধ্য হৈছিলোঁ আমি আকৌ উভতি আহিব পাৰিম নে নাই একেটা ৰাস্তাইদি। এয়া আকৌ আমি যাত্ৰা আৰম্ভ কৰিলোঁ। এয়া আপোনালোকে দেখিছেনে, কাষত আপোনালোকে এনেকুৱা সেউজীয়া দেখিছে, কিন্তু নাভাবিব সেয়া মাটি। সেইফালৰ পৰা এঢলীয়াকৈ একদম তলত পৰিবগৈ। ইমান বেছি লুলুঙীয়া এটা ৰাস্তা আৰু মা যাবলৈ ভয় কৰিছে। মানে ভয় লাগে ন, ইমান বেছি দুৰ্গম ৰাস্তা আজিলৈকে আমি মানে গৈ পোৱা নাই। আৰু চব মই মাক এনেকৈ অভাৰটেক কৰি আহিছোঁ আৰু এতিয়া মোৰ ভাবিলে ভয় লাগে। যদি মোৰ ভৰিটো অকণমানো ইফাল সিফাল হ'লহেঁতেন, মই একদম তলত পৰিলোগৈহেঁতেন আৰু মানুহজন একদম ওপৰলৈ গুচি গ'লোহেঁতেন। আৰু সেয়া চাওক, ৰাস্তাটোৰ মাজে মাজে দুভাগ। গৈ আছোঁ আৰু এইফালে আমাৰ মা আৰু দেউতা আহি আছে। আপোনালোকক দেখুৱাইছোঁ, এয়া দেউতাৰ হাতত ধৰি মা নামি আহি আছে। আৰু গৈ আছোঁ। ইয়াৰ যিসকল স্থানীয় বাসিন্দা, তেখেতলোকে এনেকুৱা ৰাস্তাৰে অহা যোৱা কৰি থাকে। আৰু
এটা কথা ভাবি আচৰিত হওঁ যে বাৰিষা কালত তেওঁলোকে কেনেকৈ অহা যোৱা কৰে, কাৰণ তেতিয়া বৰষুণতো আৰু পিছল হৈ থাকিব। এতিয়া শুকান হওঁতেই আমাৰ ইমানেই বেছি ভয়, ইমানেই বেছি ৰিক্সত আমি নিজৰ জীৱনটো হাতৰ মুঠিত লৈ আহিছোঁ। তেওঁলোকৰ অভ্যাস হৈ গ'ল, হ'লেও ভয় লাগে। দেখিছেনে, একদম তলত পৰিমগৈ আমি। গৈ থাকক আমাৰ লগতে। ভগৱানৰ কৃপাত ইমানখিনি পালোহি আৰু আমি সেই তলত থকা ৰাস্তাটোলৈ যাব লাগিব। আৰু চাওক, আমি অহা এই পাহাৰটো আমি বগাই নামিলোঁ। আৰু নামি আটাইতকৈ ভাল লগা কথাটো হ'ল যে ব্ৰহ্মপুত্ৰৰ এইটো দৃশ্য। এইয়া আমি পাই গ'লোহি মন্দিৰ ভাগ। ইয়াৰ পৰাই আকৌ পুনৰ সেৱা জনাইছোঁ। আমি গৈ আছোঁ এতিয়া মন্দিৰৰ অভিমুখে। এইখিনিত দেখি যে আমি ভাগৰি জুগৰি অৱস্থা নাই। আমি মানে আমি ভাবিছোঁ যে অহাবাৰকৈ আমি গাড়ীত আহিম, এনেকৈ শ্বৰ্টকাট নেমাৰোঁ। এয়া দোকান পোহাৰ। এয়াই আৰু আহি থাকক আমাৰ লগত, মন্দিৰ দৰ্শন কৰক। আপোনালোকৰ তাৰ পৰাই য'তেই আছে, য'ত যেনেকৈ আছে তাৰ পৰাই সেৱা জনাওক। এই আমাৰ দেউতা আগফালে, আৰু এয়া হৈছে চিৰি। আমি আচলতে মন্দিৰত এনেকৈ পাক মাৰিছিলোঁ, আৰু তেতিয়া ক'ভিডৰ যিটো পয়োভৰ সেইটো অকণমান কমিছিল, গতিকে আমাক সোমাবলৈ দিছিল। তাৰ আগৰ বছৰটো বন্ধই দিছিল, কিন্তু দৰ্শনাৰ্থী বহুত কম আছিলে, গতিকে মানুহৰ সমাগম কম। এয়া মাৰ হাতত কেমেৰা, সেয়া ভাইটি। আৰু আপোনালোকে দেখিছেনে, মন্দিৰৰ একদম ওপৰ ভাগত সোণৰ কলহ। তাৰ বিষয়ে মই সবিশেষ নাজানো। সেয়া আৰু এইফালে সকলো দৰ্শনাৰ্থীয়ে ফটোশ্বুট কৰিছে। আমিও উঠিছিলোঁ 2-3খনমান। বহুত ভাল লাগিল গৈ। আৰু এয়া মোৰ অৱস্থা চাওক, হাতত চেণ্ডেল। আৰু সেয়া মা দৌৰিছে। দেখিলে এঢলীয়া, ভাবিলে ইয়াত দৌৰি বহুত বেছি ভাল লাগিব। আৰু মা দৌৰি গৈ আছে, আৰু ৰাস্তাটো হেকে নহয় মানে ৰ'বই নোৱাৰে। আৰু মা পৰাৰ পৰা বাচিছে। এভাগ হৈছে আৰু এভাগ মন্দিৰ, যিভাগ নীলাচল পাহাৰত অৱস্থিত। আৰু ইয়ালৈ অৱশ্যে আমাৰ মা গৈছিল, আৰু মই চিনাকি কৰাই দিয়া সেই খুৰা ককাজনৰ খুৰী আইতা গৈছিল। এয়া হৈছে আমাৰ উভতনি যাত্ৰা। একো নকওঁ, পৰিৱেশ আৰু গানৰ মাজে মাজে উপভোগ কৰক, অনুভৱ কৰক প্ৰকৃতিৰ গভীৰ অনুভৱ। আহি থাকক আমাৰ লগে লগে, চাই থাকিব বন্দিতা ইছান। আপোনালোক সকলোলৈকে ধন্যবাদ। আকৌ লগ পাম অন্য এটি ভিডিঅ'ত। টাটা।